এইবাৰ নুমলীগড়ত হাতীৰ সৈতে সংঘাত নহয়, সহবাসৰ প্ৰয়াস। বন্যহস্তীক যোগান খাদ্য সামগ্ৰী। আপোন মনে মানুহৰ সন্মুখতে জুতি ললে হাতীয়েও। নুমলীগড়ৰ ৩ নং দৈংগ্ৰুঙৰ দৃশ্য এয়া। সদায় দেখুৱাই অহাৰ দৰে এইবাৰ হাতী মানুহৰ সংঘাত নহয়, বন্যহস্তীৰ সৈতে সহবাসৰ প্ৰয়াস। ভোকাতুৰ হাতীক খাদ্য যোগান। যোৱা কেইবাদিনো এই হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত অঞ্চলটোত বিচৰণ কৰি ফুৰিছে। স্থানীয় যুৱকসকলে গাঁৱৰ পৰা কলগছ সংগ্ৰহ কৰি হাতীক যোগান দিছে। মানুহৰ সন্মুখতে যোগান ধৰা কলগছ আপোন মনে খাইছে হাতীয়েও। এয়াই প্ৰমাণ কৰে প্ৰেম সহবাসৰ কথা। আনফালে ইয়াৰ মাজতে সমীপতে বহু কষ্ট কৰি ৰাইজে কৰা বড়ো ধানৰ খেতি খাই তহিলং কৰে এটা বনৰীয়া হাতীৰ জাকে। বহু কষ্ট আৰু ধন খৰচ কৰি কৰা বড়ো ধান পকিবলৈ ধৰিছিলহে মাত্ৰ। হাতীয়ে এডালো নথকাকৈ খাই তহিলং কৰাত হাহাকাৰ কৃষকৰ। নুমলীগড়ৰ পৰা নবীন দাসৰ প্ৰতিবেদন, আৱাৰ্লি টাইমছ। 4 দিন হৈ গ'ল হাতীকেইটা ইয়াতে আছে। আপোনাৰ খাবলৈ একো পোৱা নাই। এইখিনিত এজনে খেতি কৰিছিলে, এই আজি 3 দিন সেইখিনিকে খালে। আজি ইয়াত ৰখি আছে, খাবলৈ একো নাই। এজনী গাভিনী আছে বুলি কোৱা শুনিছোঁ। খাবলৈ একো নাই কাৰণে কলগছ আনি দিছোঁ এতিয়া। বাকী এইপিনে ধান খাই শেষ কৰিলে। 3 দিনটো এইফালে খালে, এতিয়া দল চল নাই খাবলৈ। ইয়াতে হাবিতা আছে, সেইটো কাৰণে আমি কলগছ আনি দিছোঁ অলপ খাবলৈ। যি পাইছোঁ তাকে আনি দিছোঁ আৰু গাঁৱৰ পৰা অলপ কলগছ কালেক্ট কৰি পেলাই আনি দিছোঁ। এইটো মুগা ফাৰ্ম, 3 নং দৈগ্ৰুম, গোলাঘাট ডিষ্ট্ৰিক্ট। ফৰেষ্ট ডিপাৰ্টমেণ্টে একো যোগাৰ ধৰা নাই? ফৰেষ্ট ডিপাৰ্টমেণ্টে একো যোগাৰ ধৰা নাই। ইয়াত খাবলৈ আহিলে খেদি দিয়া মানে আৰু। ভোকত থকা দেখি আমি চবেই দেখিছোঁ ইয়াত ভোকতে আছে। এইকেইদিন ইপিনেও আহি খাবলৈ বিচাৰে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰি দিয়ে, আহি খেদি দিয়ে, খাবলৈ একো নাপায়। তো সেইকাৰণে ইয়াতে দিনতে এতিয়া ইয়াত দেখিছে, সেইকাৰণে আমি কলগছ কালেকশ্যন কৰি আনি দিছোঁ গাঁৱৰ মানুহ।